নমস্কাৰ। খুব এটা ভাল কথা। যোৱাকালি হাইকোৰ্টত কেছটো ৰেজিষ্টাৰ হৈছে বুলি খবৰ পাইছোঁ। যদিহে ৰেজিষ্টাৰ হৈছে, খুব কম দিনৰ সময়তে আমি কিবা এটা ভাল খবৰ হয়তো দেখিবলৈ পাম। গতিকে নিজকে ব্যস্ত ৰাখক, মটিভেট কৰি ৰাখক, মন ভাঙি নিদিব। আশা কৰোঁ উচ্চতম ন্যায়ালয়ে আমাক উচ্চ ন্যায়ালয়ে আমাক ন্যায় দিব। বেলেগ ৰাস্তা একো নাই। হাইকোৰ্টে যি সিদ্ধান্ত দিব তাৰ প্ৰতি আমাক সম্পূৰ্ণ নিৰ্ভৰ কৰিছোঁ আমি। গতিকে হাইকোৰ্টৰ ওপৰতে সম্পূৰ্ণ ভৰসা আৰু বেলেগ কথা কোনোবাই লাইভ আহিব, আপডেট দিব, কিবা দিব, সেইবিলাক চিন্তা কৰি লাভ নাই। উচ্চতম ন্যায়ালয়ে যি দিব সেয়াই হ'ব। এয়াই আছিল সৰু ইনফৰ্মেশ্যন এটা। বাকী যদি ভাল লাগিল আৰু বেলেগ আপডেটবিলাক দি থাকিম। নতুন আপডেট আহিলে আমি আপডেটবিলাক দি থাকিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখাব। গতিকে লাইক কমেণ্ট কৰিব। চ' আজিলৈ ইমানেই। থেংক ইউ।